মই আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহিছোঁ যিহেতু আমাৰ ইউটিউব ভিডিঅ' দিব পৰা নাই এক বছৰ হ'ল এবছৰ আমি ইউটিউব ভিডিঅ' কৰাই নাই এইবছৰ আকৌ নতুনকৈ আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ যিহেতু কৰোণা ভাইৰাছৰ কাৰণে ঘৰতে থাকি ব'ৰ হৈ গৈছোঁ সেইকাৰণে মই অলপ আমাৰ পথাৰৰ আমাৰ চিৰসেউজীয়া পথাৰখনলৈ পাক আহিলোঁ কেনে লাগে চাওঁ পথাৰখন অলপ ফিল্ডটো চাই লওঁ ফিল্ড ফেক্টৰ জুবিন দা কোৱাৰ দৰেকৈ ফিল্ড ফেক্টৰ এয়া আহিছোঁ পথাৰখনলৈ আপোনালোকক দেখাই দিব পথাৰখন দেখাবলৈ বিচাৰিছোঁ ইয়াত গৰু আছে এইটো গৰু পোৱালিটো বঢ়িয়া লাগিছে আপোনালোকে ব'ৰ হ'ব পাৰে এইটো ভিডিঅ' চাই কিন্তু মানে মই ঘৰত থাকি যিটো ব'ৰ হৈছোঁ সেইকাৰণে ভিডিঅ' অলপ বেলেগতকৈ বেলেগ ভিডিঅ' আৰু এইটো মানে পৰিৱেশ আৰু গাঁও সদৃশ আমাৰ যিহেতু মোৰ গাঁৱৰ বা এটা চাৰিআলি খাৰীডৰ গাঁও এয়া চাওক কি মজা লাগিছে ডামৰীটো তেওঁ দাউৰি আছে তেওঁক থৈ দিম বুলি ভাবিছোঁ মজা লাগিছে ইয়া চাই লওক সৰু ডামৰী পোৱালি এয়া চাওক হাই গাইজ মোৰ এটা নতুন চেনেল আছে নতুন মানে পুৰণাই আৰু 2 বছৰ হ'ল আলু ভাই য'ত আমাৰ ভিডিঅ' দিয়া আছে সিমান ছাবস্ক্ৰাইব নাই ছাবস্ক্ৰাইব আমি যিহেতু ইমান কেমেৰা কোৱালিটি ভাল নাছিল মোবাইলত যিহেতু কৰিছিলোঁ আমি ভাল কেমেৰাত আমি কৰিব বিচাৰিছোঁ আমাৰ নতুন ভিডিঅ' আহি আছে যিহেতু আমাৰ সেইটো লেখাই আছে কাহিনীটো মই লিখিছোঁ ডিজে অসমীয়াত আমি হেৰি কৰিম হিন্দী চিনেমাৰ আমি অসমীয়াত কৰিম কিছুদিন সময় লাগিব এইবিলাক ঠিক হৈ লওক কৰোণা ভাইৰাছ যিহেতু কৰোণা ভাইৰাছ আহি ইটালী চাইনা আমেৰিকা ভাৰতো আহি পাইছে কিন্তু অসমত বৰ্তমানলৈকে আহি পোৱা নাই এজনো চিনাক্ত হোৱা নাই যিহেতু লকডাউন ঘোষণা কৰিছে ভাৰত চৰকাৰে আমাৰ অসমতো কৰিছে সেয়ে আমি ঘৰতে আছোঁ ঘৰত থাকিলে অলপ পৰিৱেশটো দেখাব বিচাৰিছোঁ আমাৰ শুৱনি পথাৰখন ইয়াতে খেলি ডাঙৰ হোৱা সেয়ে আমি অলপ ঘূৰি আছোঁ অলপ ভাল লাগিছে যিহেতু দুজন ল'ৰা কিন্তু বাহিৰত অলপ হাককৈ দিছে হাক দিলেও ইমান ঘৰত থাকিব নোৱাৰি আমি যিহেতু ঘৰত নাথাকোঁৱে থাকিব নোৱাৰোঁ ঘূৰি ফুৰি ভাল পাওঁ খেলা ধূলা কৰি ভাল পাওঁ সেয়ে অলপ মনটো ভাল লাগিবৰ কাৰণে অলপ পথাৰখনলৈ আহিলোঁ আমাৰ পথাৰখন কিছু দৃশ্য দেখাই আছোঁ যিহেতু ভিডিঅ'টো মোবাইলতে কৰি আছোঁ ইমান ভাল নহ'ব পাৰে আমি দেখাই আছোঁ সেউজীয়া পৰিৱেশ চাওক আমাৰ এইবছৰ নতুন ভিডিঅ' আহিব মই বৰ্তমান টিকটকত যোৱা নাই টিকটকত আপোনালোকে ফ'ল' কৰিব পাৰিব আৰু কিছুদিন পিছত টিকটকো অলপ কৰিব ধৰিম আৰু অলপ টিকটকত মই এনেকুৱা কমেডিয়ান ভিডিঅ'বিলাক বনাব চেষ্টা কৰিম আপোনালোকে যদি মোক আঁকোৱালি লয় কমেডিয়ান ভিডিঅ'বিলাক বনাব বিচাৰিম পাপু যাই আছে আমাৰ তেওঁ আমাৰ আলু ভাই চেনেলত ভিডিঅ' কৰিছে তেওঁ অভিনয় ভাল নহ'লেও আমি শিকি আছোঁ এইবাৰ অলপ ভিডিঅ'টো ডেঞ্জাৰ কৰিম আৰু অলপ ফাইটিং হ'ব কাহিনী হ'ব এয়া চাওক আমাৰ চিৰসেউজীয়া পথাৰখন এতিয়া আমি ঘৰলৈ যাওঁ এইটো ব্লগ বনাইছোঁ প্ৰথম ব্লগ বনাইছোঁ মোৰ লাইফত এয়া প্ৰথম ব্লগ মোৰ লাইফত প্ৰথম আমি যাই আছোঁ এতিয়া ঘৰলৈ অলপ মনটো ভাল লগাৰ কাৰণে অলপ আহিলোঁ আমাৰ পাপু ডেকাৰ কিছুমান বৈজ্ঞানিক পদ্ধতিও দেখাম আমি তেওঁ চেগুন বাগান তেওঁ ক'লে কেনেকৈ পানী দিয়ে পাইপ লগাই তেওঁৰ মেচিনো আছে তেওঁৰ বহুত কিবা কানি আছে তেওঁ ভাল বিজনেছমেন এজন এই পদ্ধতিটো কি পদ্ধতি কৈ দিয়ক আপুনি এই পদ্ধতিটো হৈছে এইটো মেচিন নোহোৱাকৈ বিনা খৰচত আপুনি খেতিত পানী দিব পাৰে এয়া তল মৰা পদ্ধতি চাই লওক নাজানিলে আপুনি শিকি লওক এনেকৈ বনাই লওক পাইপ লৈ তাৰপিছত আপোনাৰ কিয় লাগিব ভেন্দি লাগিব আপুনি খাব পাৰিব নিমখ লগাই খাল আছে মাছ আছে ইয়াত সিঁচি দিয়া হৈছে মাছ পোৱা গৈছে এতিয়া আমি চেগুন বাগান যাম কিমান চেগুন আছে পাপু ডেকা ক'ব এতিয়া বাগান চাওক পানী যাই আছে বাগানত ইয়াত আমাৰ তিয়ঁহ আছে জিকা আছে
আৰু এইখিনি লৈ যাব পাৰা কিনি লৈ যাব পৰা হ'ব। কিহৰ কেজি 30 টকা 30 টকা কেজি বোলে তিয়ঁহ, ভেন্দি 100 টকা ভেন্দি 100 টকা। জিকা আছে জিকা লাগিলে 40 টকাত পাব হয়। এতিয়া আমি হেৰিত যাম, চেগুন বাগান ন? কি বাগান আছিল? আমি চেগুন বাগানত যাম। অঁ, চেগুন বাগান আছে মোৰ তাত 300 চেগুন আছে আমি চেগুন বাগানত লৈ যাব বাপু ডেকা। চেগুন বাগান এতিয়া চেগুন বাগান আছে। এয়া আমাৰ পথাৰ, সেউজীয়া পথাৰ। ইয়াৰ চৰাই মাত কি বঢ়িয়া চৰাই উৰি গৈছে, বঢ়িয়া মাত এই চৰাইটোৰ। আমি যাই আছোঁ, গাঁৱলীয়া পদ্ধতি দেখাই আছোঁ। ইয়াৰ জাল, আমি চেগুন বাগান পাইছোঁহি। ইয়া পাপু ডেকা চেগুন বাগান। চেগুন বাগান আপোনালোকে চাই লওক, চেগুন বাগান। আমি উপস্থিত হৈছোঁ বৰদেশীপুৰ চেগুন বাগান পাপু ডেকাৰ।